Hello everybody, welcome back to my channel. আজি আপোনালোকৰ আগত এটা খুব ইজি হ্যান্ড এমব্ৰইডাৰী লৈ আহিছো। আপোনালোকে যিকোনো কাপোৰত কৰিব পাৰে। মই মেখেলাত কৰিছিলো। সো আপোনালোকৰ আগতে প্ৰেজেন্ট কৰিলো। আমাক ইয়াৰ কাৰণে লাগিব এংকাৰ থ্ৰেড, ইজিলি এভেইলেবল হৈ যায় সকলো দোকানতে। এমব্ৰইডাৰী ৰিং লাগিব, সিজাৰ লাগিব, আৰু গোল্ডেন বিডস লাগিব আৰু লাগিব নেডল। সো ভিডিওটো চাওঁ বলক। এনেদৰে ৰাউণ্ড কৰি ল'ব, তাৰপিছত 1 2 3 4 এনেকৈ চাৰিডাল মাৰ্ক কৰি ল'ব পেঞ্চিল দি প্ৰথমে। তাৰপিছত মই যিদৰে দেখাইছোঁ সেনেদৰে আপোনালোকে ভালদৰে প্ৰচেছটো ফ'ল' কৰি গ'লেই হ'ল। সো ভিডিওটো চাই থাকক সম্পূৰ্ণ শেষৰলৈকে। এণ্ড যদি ভিডিওটো চাই ভাল লাগে তেন্তে প্লিজ ডু লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ। আৰু যিসকল নতুনকৈ চাইছে সেইসকলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে যেন। চ' ভিডিঅ'টো শেষলৈকে চাই থাকক। Even makes sense why I think about you